তোমালোক সকলোকে AB ইডু ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ কৰি চাওঁ অহা 1.4 প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে প্ৰতিটো পাঠৰ প্ৰশ্ন উত্তৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াত 1 নম্বৰ প্ৰশ্ন দিছে, তলৰ সংখ্যাবোৰৰ হাজাৰ, লাখ আৰু কোটিৰ স্থানলৈ নিকটতম আসন্ন মান নিৰ্ণয় কৰা। এতিয়া এই নম্বৰ আমি দিয়াটো সংখ্যাটো আমি লিখি ল'ম। নিকটতম মানে কোনটোলৈ ওচৰ হৈ আছে সেইটো আমি লিখিব লাগে। এতিয়া তোমালোকে চাবা 1, 10, 100, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। এইটো 5,63,59,957। এতিয়া আমি এইটো যদি লিখোঁ, প্ৰথম আমাক কিহত দিছে? হাজাৰ দিছে, তাৰপিছত লাখ দিছে, তাৰপিছত কোটি, তিনিটা দিছে। এতিয়া আমি লিখিম নিকটতম হাজাৰ। নিকটতম হাজাৰ হ'ব কিমান? এইটো তোমালোকে চোৱা, এইটো কিমান হ'ব? এইটো চাবা দেই, এইটো যদি 500 তলত থাকে তেতিয়া আমি তলৰ সংখ্যালৈ আহিম, আৰু যদি 500তকৈ ওপৰ থাকে আমি ওপৰ সংখ্যালৈ যাম। এতিয়া এইটো চাবা 957 আছে, 500তকৈ বেছি হয় নহয়, সেইবাবে আমি এইটো হাজাৰলৈ গুচি যাম। এতিয়া এইটো মানে 957টো কিহলৈ ওচৰ হৈ আছে? 1000লৈ ওচৰ হৈ আছে, সেইকাৰণে এইটো আমি 1000 ধৰি ল'ম। 1000 হোৱাৰ লগে লগে এইটো কি হৈ যাব? এইটো 59টো কি হৈ যাব? 1000 যোগ হোৱাৰ লগে লগে 60 হৈ যাব, মানে 60 হৈ যাব। এতিয়া এইটো লিখিম আমি 563 এইটো 60 হৈ যাব। এতিয়া 60,000 হৈ যাব। এইটো আমি 1000 ধৰি ল'লোঁ, 60,000। এইটো হ'ল নিকটতম হাজাৰ। আৰু নিকটতম আমি এতিয়া কি চাম? ছেকেণ্ডত লাখ চাম। নিকটতম লাখ। এতিয়া চাবা লাখত কি হ'ব? 1, 10, 100, হাজাৰ, অযুত, লাখ। লাখ মানে 63টোত লাখত পৰিছে। এতিয়া 63 এইটো আমি তাৰ আগৰ সংখ্যাটো চাই ল'ম, এইটো কি আছিলে? এইটো 59,000 হয় নহয়? 50তকৈতো বেছি হৈ আছে, 50,000তকৈ। এইটো 59 মানে 60 ওচৰ, 60 ধৰা 60 পৰা 1 লাখলৈ ওচৰ হ'ব। যদি এইটো 50ৰ তলত থাকিলেহেঁতেন তেতিয়া আমি এইটো 50টো মানে 00 গোটেইকেইটা 00 ধৰিলোহেঁতেন। মানে যদি এতিয়া বেছি হৈ গ'ল 50তকৈ, যে 1 লাখলৈ ওচৰ হ'ল, এইটো আমি 1 লাখ ধৰিলোঁ। 1 লাখ ধৰাৰ লগে এইটো কি হৈ গ'ল? 63 লগত 1 লাখ যোগ হৈ গ'লে 64 লাখ হ'ব নাই? এতিয়া আমি সেইটো লিখিম 5 কৰোৰ, মানে 5 কোটি 64 লাখ। বাকীখিনি আমি 00 হৈ গ'ল, মানে এইটো 1 লাখ ধৰি ল'লোঁ যে, বাকীবোৰ চব 0 হৈ যাব। নিকটতম কোটি এইটোত হ'ব। এতিয়া কোটিটো চোৱা, এইটো 63টো কি হৈ আছে? 50তকৈ বেছি হয় নহয়, 1 লাখৰ ওচৰ। সেইকাৰণে আমি এইটো কি ধৰি ল'লোঁ? 1 লাখ এটা বেছি ধৰি ল'লোঁ। 1 লাখ হৈ ল'লে এইটো কি হৈ গ'ল? 6 কোটি হৈ যাব। 6,0,0,0,0,0,0,0 এইটো। বি নম্বৰ সংখ্যাটো আমি লিখি ল'ম। এইটো একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 49 কোটি 5,62,481। এইটো আমি লিখি ল'ম। ইয়াৰো একেটাই হ'ব। প্ৰথম নিকটতম আমি হাজাৰ উলিয়াম, তাৰপিছত লাখ, তাৰপিছত কোটি। নিকটতম হাজাৰত যদি আমি চাওঁ কি হ'ব? 1, 10, 100, হাজাৰ। এইটো 65। এতিয়া চাবা দেই তোমালোকে, এইটো আমি অথনি এইটো 500 ওপৰত আছিলে কাৰণে 1000 ধৰিছিলোঁ ন। এতিয়া এইটো 500 তলত আছে, 1, 10, 100। এইটো 500 তলত মানে 481। এইকেইটা আমি 00 ধৰি ল'ম। এতিয়া 500 তলত হ'লে 00 হৈ যাব। 49,05 এই 05 49 আহি গ'ল। 62, 62, এইকেইটা 00 হৈ গ'ল, মানে 500তকৈ তলত হ'ল যে, সেইটো কাৰণে আমি এইকেইটা 00 হ'ল। 500 ওপৰত হওঁতে আমি 1000 হ'লহেঁতেন।
এইটো হ'ল হাজাৰ আৰু লাখত হ'ব নিকটতম লাখ হ'ব এতিয়া 1 10 100 1000 অযুত লাখ 5 লাখটো কি হ'ব এতিয়া এইটো 62,000 আছে 62,000 মানে 50তকৈ ওপৰ হয় নহয় এইটো 1 লাখলৈ গুচি গ'ল 1 লাখ হ'বগৈ 1 লাখ হোৱালৈকে এইটো কি হৈ যাব 6 হৈ যাব নাই 1 লাখ যোগ হোৱালৈকে এইটো 6 হৈ যাব এইটো 49,6 06 হ'ব দেই এইটো 06,00000 এটা হৈ যাব তাৰপিছত এবাৰ কোটিলৈ যাম কোটি মানে 49টো কিমান থাকিব চাবা এইটো 1 10 100 1000 অযুত লাখটো কি হ'ল 5হে আছে হয় নহয় যদি 50 লাখৰ ওপৰত থাকিলেহেঁতেন তেতিয়া আমি আকৌ কোটিলৈ গুচি গ'লোহেঁতেন 50 লাখৰ পৰা গৈ কি হৈ গ'ল কোটি হ'লহেঁতেন কিন্তু এতিয়া আমি এইটো 50 লাখ নাই এইটো 5 লাখহে সেইটো কাৰণে আমি এইকেইটা গোটেইকেইটা শূন্য ধৰিম 50তকৈ যদি ওপৰ হয় তেতিয়া আমি কি ধৰিলোহেঁতেন এইটো কোটিত ধৰিলোহেঁতেন কিন্তু এতিয়া তললৈ অহাৰ কাৰণে এইটো 00 ধৰিম 49,000 এইবোৰ চব 00 হৈ গ'ল 00000 ইয়াত যেটা আছে কমা যেনেকৈ আছে তেনেকৈ থাকিব অকল 00 হৈ যাব 2 নম্বৰ দিছে তলৰ সংখ্যাবোৰৰ 5টা বিভিন্ন স্থান উল্লেখ কৰি নিকটতম আসন্ন মান লিখা এতিয়া স্থানকেইটা নিজে আমি লিখিব লাগিব যেনেকৈ ইয়াত হাজাৰ দিছিলে লাখ দিছে কোটি এতিয়া আমি 5টা নহয় 5টা আমি নিজে ধৰি ল'ব লাগিব কি হ'ব এতিয়া আমি সংখ্যাটো লিখি ল'ম ইয়াত তোমালোকে ইয়াত মই লিখি লৈছোঁ এই সংখ্যাটো এতিয়া হ'ব নিকটতম আমি দশকৰ পৰা ধৰিম দশক তেতিয়া মানে আমি 5টা ওলাব লাগিব যে দশকৰ পৰা ধৰিলে এইটো কি হ'ব দশক একক দশকটো কিহত আছে এতিয়া 50লৈ এইটো চাবা 55 ইফালে হোৱাতে ওপৰত হ'লে 50ৰ ওচৰলৈ হ'লে 3হে আছে 50ৰ ওচৰ হ'ব নাই সেইটো কাৰণে আমি সৰু সংখ্যাটো লিখিম মানে 50টোহে ধৰিম যদি 3তকৈ এটা 8 থাকিলেহেঁতেন তেতিয়া আমি 60 ধৰি দিলোহেঁতেন তেনেকুৱা হ'লহেঁতেন মানে এতিয়া এইটোত কি হ'ব তোমালোকে চাবা 2 4 5 0 6 8 এইটো আমি 50 ধৰিম 53টো আমি 3টো নধৰোঁ মানে 3টো 50ৰ ওচৰত আছে যে সেইটো কাৰণে 50 ধৰিলোঁ তাৰপিছত শতকত ধৰিম এতিয়া শতক একক দশক শতক 853 হয় নহয় 853 মানে 50তকৈ 3 বেছি হৈ আছে নাই 3 বেছি হোৱাৰ লগে আমি কি ধৰিম ইফালে 900লৈ ওচৰ হৈ আছে সেইটো কাৰণে আমাৰ 800টো এতিয়া 900 হৈ যাব 900 ওচৰ হৈ আছে 2,45,06,900 তাৰপিছত হাজাৰত ধৰিম এবাৰ একক দশক শতক হাজাৰটো চাবা এতিয়া 6,000 আছে হয় নহয় 6,000টো এইটো কি 5তকৈ 500 তলৰ হ'লে 00 হ'ব আৰু 5তকৈ ওপৰ হ'লে এইটো আমি হাজাৰ ধৰিম এইটো 1000লৈ ওচৰ হৈ আছে না 853 মানে 1000লৈ ওচৰ হৈ আছে 1000 ধৰি ল'ম 1000 ইয়াৰ লগত যোগ হৈ গ'লে কি হৈ যাব 7 হৈ যাব নাই 6টো 7 হৈ যাব ইয়াত 1000টা আহি গ'লে কিমান হ'ব 6 লগত 1000 হ'লে 7000 হ'লে 2,45,07,000 আহি যাব তাৰপিছত লাখত চাম আমি একক দশক শতক হাজাৰ অযুত লাখ 45 লাখটো চাম 45 লাখটো কি হ'ব এইটো চাবা দেই একক দশক শতক হাজাৰ এই হাজাৰ থকাটো যদি 50,000তকৈ ওপৰ থাকিলেহেঁতেন তেতিয়া আমি কি হ'লহেঁতেন 1 লাখ হ'লহেঁতেন 1 লাখটো ইয়াৰ লগত যোগ হৈ 45 to 46 হ'ল এতিয়া এইটো 50তকৈ কমত আছে নাই কমত আছে মানে আমি এতিয়া 0 ধৰিম 2,45,000,000 এইটো আমি 00 হৈ গ'ল গোটেই এতিয়া কোটিটোত চাম 1 10 100 1000 অযুত লাখ নিযুত কোটি এইটো 50তকৈ কমিলে নাই 50তকৈ যদি ওপৰ হোৱাতে আমি এইটো লাখ আৰু 1 লাখ এটা বেছি বাঢ়ি গ'লহেঁতেন এতিয়া কমি যাব নাই এইবোৰ 0 হৈ যাব 2,00 তাৰপিছত এই দুটা 00 আৰু এই তিনিটাটোত 00 একটা 2 নম্বৰ এনচাৰ হৈ গ'ল এতিয়া 3 নম্বৰ দিছে 5টা সংখ্যা লিখা যাৰ বিভিন্ন স্থানলৈ নিকটতম আসন্ন মান 75,000,000 এইটা হ'ব মানে 1 10 100 1000 অযুত লাখ মানে 75 লাখ হ'ব এতিয়া 75 লাখৰ ওচৰত থকা নিকটতম মানে সংখ্যা লিখিব লাগিব 75 লাখৰ ওচৰা-ওচৰি হোৱা সংখ্যা লিখিব লাগিব এইটো আমি প্ৰশ্নটো লিখি ল'লোঁ এইটো কি হ'ব এতিয়া কেইটা লিখিবলৈ কৈছে 5টা এতিয়া আমি 1 নম্বৰত লিখিম ইয়াৰ ওচৰা-ওচৰি হোৱাটো কি আছিলে 74 যদি দিওঁ আমি তাৰ ওচৰ হ'বলৈ হ'লে কি হ'ব ইয়াত যদি আমি 80,000 দি দিলোঁ
এতিয়া চাবা এইটো 50,000তকৈ বাঢ়ি আছে নাই 50,000তকৈ যেতিয়া কমে তেতিয়া 00 হয় 50,000তকৈ বাঢ়ি গ'লে তেতিয়া এইটো 1 লাখ ধৰিব 1 10 100,000 80,000 হয় নহয় 1 লাখলৈ ওচৰ হৈ আছে 1 লাখ হৈ গ'ল ধৰি ল'লোঁ 1 লাখ হ'লেতো 75 হ'ব নাই এইটো 75 পাই গ'লোঁ 2 নম্বৰটো তেনেকৈ ওচৰা ওচৰি সংখ্যা লিখিব লাগিব 75, 15,000 এতিয়া চোৱা 15,000 মানে 50ৰ তলত আছে 50ৰ তলত মানে এইবোৰ 00 হৈ যাব নাই এইকেইটা 00 হোৱা মানে 75 পালোঁ নাই এইটো দুটা পাই গ'লোঁ আমি সংখ্যা এতিয়া 3 নম্বৰত চাবা মানে ওচৰ হ'ব লাগিব যি লিখিলেও 75ৰ ওচৰ হ'ব লাগিব 75, 45,000 এতিয়া 45,000টো 50তকৈ কম হয় নহয় মানে কাৰ ওচৰত আছে এতিয়া 75 ওচৰত আছে এইটো 0 হৈ যাব 75 পাই গ'লোঁ নাই এতিয়া 4 নম্বৰত চাম 74,060 74,60,000 60,000টো কি হয় ওচৰ হৈছে 1 লাখৰ ওচৰ হৈছে মানে 50তকৈ বেছি হ'ল নাই 50তকৈ বেছি হ'লে আমি মানে 1 লাখত ধৰিমগৈ এতিয়া মানে এইটো 1000ৰ পৰা গৈ 1 লাখ হ'ব নাই 1 লাখ ধৰালৈকে ইয়াত যোগ হৈ গ'লে 75 লাখ হৈ যাব নাই এতিয়া সেইটোৱে 1 10 100,000 অযুত লাখ 75 হৈ গ'ল এতিয়া 4 5 আৰু এটা লিখিলে হৈ যাব 75,000 এতিয়া 1 লাখ এইটো 1 লাখলৈ ওচৰ হৈ আছে 1 লাখ ধৰাৰ লগে এইটো কি হৈ গ'ল 1 লাখ যোগ হৈ গ'লে 74 লগত 1 লাখ যদি যোগ হৈ 75 লাখ হ'ব নাই এইটো হ'ল 3 নম্বৰ এনচাৰ এতিয়া আৰু তোমালোকে পিছৰ মানে পাঠবিলাকৰ প্ৰশ্ন উত্তৰ যদি চাবলৈ মন কৰা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবা